মক্কেলামি, অসভ্যালি, মূৰ্খামি সকলোৰে এটা সীমা থাকে। যদি সীমা চেৰা যায় কোনে সহ্য কৰিব পাৰে? ঠিক সেইদৰে আমিও সহ্য কৰিব নোৱাৰোঁ। তেন্তে আমি আজি কথা পাতিম ঠিক তেনে সীমা চেৰা যোৱা কিছুমান টিকটক ভিডিঅ'ৰ ওপৰত। তেন্তে অকণো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ? মই আকাশ হাজৰিকা আৰু আপোনালোকে চাই আছে এই ষ্টাৰ। আজি আমি কথা পাতিম ঠিক তেনেকুৱা সীমা চেৰা যোৱা কিছুমান মক্কেলামি টিকটক ভিডিঅ'ৰ ওপৰত। তেন্তে অকণো দেৰি নকৰি আজি ৰেগুলাৰ ইণ্ট্ৰ'ভাগ লগাই ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা? তেন্তে ব'লক আজি ভিডিঅ'ভাগ আৰম্ভ কৰোঁ। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰি দিবা, আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা যোৱা ঘৰত শুই থাকা। पानी सुसु भी बहुत सारा होगा, पर बेडशीट है ड्राई। मैमी कोको पैंट्स अब एक्स्ट्रा सॉफ्ट के साथ। ये रात से सुबह तक का बहुत सारा गीला আচলতে এইসকল কোন? এইসকলক ক'বৰ কাৰণে মই একো নাম বিচাৰি পোৱা নাই। জন্তু বুলি ক'লেও গৰু ছাগলীয়ে মোক বাটত দিব খুন্দা, এলিয়েন বুলি ক'লেও যাদু আৰু লোহিতে আহি মোক ঘৰতে দি থৈ যাবহি খুন্দা। তেন্তে কি কওঁ? এইসকলক ক'বৰ কাৰণে মই একো নামেই বিচাৰি পোৱা নাই। একচুৱেলি প্ৰাণী বুলি ক'ব লাগিব। এইসকলতো প্ৰাণীয়ে হ'ব, যা নেকি আৱিৰ্ভাৱ ইয়াত হোৱা নাই। ক'ৰ পৰা আৱিৰ্ভাৱ হৈছে কোনেও নাজানে। এনেকুৱা এক্সপ্ৰেশ্যন ইহঁতৰ। এই পৃথিৱীত আৱিৰ্ভাৱ হোৱা কোনোবা প্ৰাণীয়ে এনেকুৱা এক্সপ্ৰেশ্যন দেখা নাই আজিলৈকে। কিহৰ কাৰণে কৰিছে এইসকলে? নিজৰ পাব্লিচিটিৰ কাৰণে। কিয় কৰিব লাগে? টিকটক এপছটো সঁচাকৈ বহুত ভাল এপছ আছিলে। ইহঁতৰ নিচিনা কিছুমান জাবৰ জোঁথৰ গোট খাই সেইটো একেবাৰে ডাষ্টবিন বনাই পেলালে। জাবৰৰ দম য'ত গোঠাই থাকে সেইটোক ডাষ্টবিন বুলি কয়। ঠিক সেইদৰে টিকটক এপছটো তেনেকুৱা বনাই পেলালে এচাম মানুহে, যি নেকি এইসকলৰ নিচিনা এচাম মানুহে টিকটক এপছটো ডাষ্টবিনৰ দৰে বনাই পেলালে। কি ক'ম আৰু এইসকলক? দেখিছে এইসকলৰ এক্সপ্ৰেশ্যন কেনেকুৱা? যি নেকি ফেমাছৰ কাৰণে এনেকুৱা কৰিব পাৰে, আৰু হয়তো কি কৰিব পাৰে আচলতে ভাবি চাওক। তেনেকুৱা এটা ভিডিঅ' ক্লিপ মোৰ হাতত আছে, কিন্তু মই নেদেখাওঁ। এই ভিডিঅ'টো ঘৰৰ সকলোৱে চাব পৰা ধৰণৰ। মই সেইটো ভিডিঅ' ক্লিপ আপোনালোকক নেদেখাওঁ। हमको तुमसे प्यार है, जिया बेकरार है, आजा मेरी बुलबुल तेरा। বাহ, কি বঢ়িয়া টেলেণ্ট! এইসকলৰ বিষয়ে আপোনালোকক একো নকওঁ, কাৰণ ৰেগুলাৰ দেখি আহিছে এনেকুৱা আমি টিকটক ভিডিঅ'। এইসকলৰ ওপৰত মই একো নকওঁ। তেন্তে নেক্সট ভিডিঅ'টো আৰম্ভ কৰোঁনে কি কোৱা? চাওঁ ব'লক নেক্সট ভিডিঅ'টো। গিৰিয়েকে বন্ধন গোটৰ লোন মাৰিব নোৱাৰি কাঠৰ ৰেন্দা মাৰি মাৰি টকা ঘটি আনি বন্ধন গোটৰ লোন মাৰিছে, কিস্তি মাৰিছে। ঠিক তাৰ বিপৰীতে ঘৈণীয়েকে এণ্ড্ৰইড মোবাইল কিনি টিকটকৰ ৰাসলীলা চোৱা। ৱাহ, মানিবলগীয়া, সঁচা মানিবলগীয়া। নবৌ, আপোনাৰ টেলেণ্ট আছে, টেলেণ্ট ভালদৰে দেখাওক। বঢ়িয়া টেলেণ্ট দেখাইছে। ইয়াততো মক্কেলামি সীমা চেৰা যোৱা বঢ়িয়া টেলেণ্ট দেখাইছে, কিন্তু ভাল টেলেণ্ট দেখুওৱা নাই। মই ক'ব নাযাওঁ যে আপুনি কিবা বেয়া কৰিছে, কিন্তু এইবিলাক নকৰিব। ভাল নহয়, আচলতে ভাল নেদেখায়। কোন ফালৰ পৰা ভাল দেখাব? ঠিক মক্কেলবিলাক যোৱা, বহুত ক'লোঁ তোমালোকক, আৰু নকওঁ। যোৱা। আজি ৰাতিপুৱা শুই উঠি দেখিছো মোৰ কাষত মোৰ মাইকীজনী নাই। কোনোবাতে পলা লৈ গ'ল। ক'ত গ'লি? বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ব্ৰেকিং নিউজ।
এই মাইকীজনী কোনোবাই দেখিছিলে নেকি? যদি দেখিছে মোক কমেণ্টত জনাই দিব, মোক ভিডিঅ'টো কমেণ্টত জনাই দিব। দেখিছে নহয় এই মাইকীজনীক বিচাৰি কেনেকৈ কান্দি আছে। তেত চালা মক্কেল যা ইয়াৰ পৰা। পাখুর বুলবুল উড়ে গেল ছোট ছোট পাখি পাখুর বুলবুল উড়ে গেল ছোট ছোট পাখি পাখুর বুলবুল উড়ে বাইদেউ এবাৰ আপোনাক কৈছোঁ, আপুনি বহুত ধুনীয়া বনাইছে ভিডিঅ'টো। আপুনি বাখৰ বুলবুল উৰি গ'লেও কৈ থাকোঁতে পিছফালৰ পৰা যদি গাড়ী এখনে এনেকৈ খুন্দা মাৰি দিয়ে আপুনি একেবাৰে উৰি যাব। ইয়াত কোনো কুচুম কৈলাছো নাই ৰিক্স ল'বৰ কাৰণে। চ' এনেকৈ ৰাস্তাই ঘাটে ভিডিঅ' বনাই নাথাকিব। ৰিক্স ল'বলৈতো ইয়াত কুচুম কৈলাছ নাই ন। চ' নবনাব, এনেকৈ ভাল নেদেখে। इसकी भाभी बनो जी मुझसे शादी करो जी इसकी भाभी बनो जी मुझसे शादी करो जी মোৰ প্ৰেছাৰ হে ভগৱান, এইটো চাবলৈ বাকী আছিলে। তাৰমানে মানুহেতো টিকটক কৰিলে এতিয়া আহি গ'ল বাইক আৰু স্কুটিয়ে বাকী আছিলে, সেইটো আহি গ'ল। কেইদিনমানৰ পিছত গাড়ী আহিব, কেইদিনমানৰ পিছত গৰু ছাগলী আহিব, কি যে নাহিব। টিকটক এপছটো সঁচাকৈ ডাষ্টবিন হৈ পৰিলে আজিকালি। এচাম মানুহৰ জহত টিকটক এপছটোতো ভালেই আছিলে, এচাম মানুহৰ জহত সেইটো ডাষ্টবিন হৈ পৰিলে। গাড়ী আহি গ'ল, স্কুটি আহি গ'ল, বাইক আহি গ'ল টিকটক ভিডিঅ' বনাবৰ কাৰণে। সঁচা মক্কেলেই দেই। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই অকণমান লৈ ভাল পালে, অকণমান লৈ জীৱনৰ কিবা আনন্দ পালে, অকণমান লৈ কিবা এটা বুজি পালে, তেনে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, যিমান বেছি পাৰে শ্বেয়াৰ কৰি দিব, আৰু লাষ্টত সেই কাষত থকা ঘণ্টাটো দবাই ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া কি হ'ব, মোৰ ভিডিঅ' ন'টিফিকেশ্যন আপুনি পাই থাকিব আৰু চাই এনজয় কৰি থাকিব পাৰিব। তেন্তে আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিলোঁ, বাই। যামগে Blue Kiss now.